নমস্কাৰ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ আন এটি ভিডিঅ'ৰ সৈতে 2023 চনৰ অশোক অষ্টমীৰ দিনটো মোৰ স্বামীৰ মৃত্যুৰ প্ৰায় এবছৰমান পাছতেই তেওঁৰ বায়েকৰ ভিনদেউৰ মৃত্যু হৈছিল সেয়ে 2023 চনৰ অশোক অষ্টমীৰ দিনটোত তেজপুৰৰ ব্ৰহ্মপুত্ৰৰ জাহাজঘাটতে আমাৰ ভিনদেউৰ অস্থি উটোৱা এই কৰ্মটো তেওঁৰ অস্থি বিসৰ্জন দিয়া কৰ্মটো কৰিবলৈ আমি সাজু হৈছিলোঁ তাৰ লগতে আমাৰ মানুহজনৰ যেহেতু কোভিডত ঢুকাইছিল তেওঁৰ কোনো অস্থি আমি পাবলৈ সক্ষম হোৱা নাছিলোঁ কিন্তু তাতে আমি সেৱা সৎকাৰ কৰি পূজা এভাগ কৰি মনৰ ভিতৰতে বিসৰ্জন দিয়া বুলি এটি নিয়ম তাতে আমি কৰিবলৈ সাজু হৈছিলোঁ গতিকে সেই সময়খিনিও কেমেৰাত অকণমানকৈ বন্দী কৰি ৰাখিছিলোঁ কাৰণে আপোনালোকক ভাবিলোঁ অলপ ভিডিঅ'ৰ জৰিয়তে আপোনালোককো দেখাওঁ গতিকে আহক ভিডিঅ'টোৰ মাজলৈ যাওঁ এনেদৰে প্ৰথমতে বাইদেউহঁতে যি পূজা অৰ্চনা কৰিব লাগে যি মন্ত্ৰ পাঠ কৰিব লাগে ব্ৰাহ্মণৰ দ্বাৰা তেওঁলোকৰ কৰ্মখিনি প্ৰথমতে কৰা হ'ল এইফালে দেখিছেনে ব্ৰহ্মপুত্ৰৰ নদীৰ মাজতে বহুখিনি লোকে স্নানো কৰিছে গা ধুইছে তেওঁলোকৰো তেনেকুৱা অস্থি বিসৰ্জন দিয়া কৰ্ম বিভিন্ন ধৰণৰ কৰ্ম তেওঁলোকেও ইয়াত কৰিবলৈ আহিছিল তাৰ পাছত যেতিয়া তেওঁলোকৰ কৰ্ম শেষ হ'ল তেনেকুৱা শেষ হোৱাৰ পাছতেই তেওঁলোকে এনেদৰে গা ধুই নিজকে পবিত্ৰ কৰাৰো এটা চেষ্টা কৰিছে অৱশ্যে দেখিবলৈ বহুত ধুনীয়া লাগিছে এই প্ৰাকৃতিক পৰিৱেশ সেয়ে ভাবিলোঁ আপোনালোককো অলপ দেখাওঁ এনেদৰে এই অশোক অষ্টমীৰ দিনটোত বিসৰ্জনৰ আপোনাৰ অস্থি বিসৰ্জনকে ধৰি বিভিন্ন পবিত্ৰ কৰ্ম কৰিবলৈ তেওঁলোক বিভিন্ন ঠাইৰ পৰা বিভিন্ন লোক এই স্থানলৈ আহে সেইকাৰণে বহুত জনসমাগম ইয়াত দেখিবলৈ পোৱা যায় এনেদৰে পূজা পাৰ্বণ শেষ হোৱাৰ পাছত ভিনদেউৰ ডাঙৰ ল'ৰাজনে তেওঁৰ অস্থি এনেদৰে নদীত বিসৰ্জন দিবলৈ সাজু হৈছিল ভগৱানক স্মৰণ কৰা ওম বিষ্ণু বিষ্ণু ভগৱান জয় জগদীশ্বৰো হৰি সৰ্বমংগল শৰণ্যৌতম্বকে গৌৰী নাৰায়ণী নমস্তুতে পানীখিনি এনেকৈ ৰাখি আছে এইখন গামোচাখন যে অকণ আগলৈ
নাই ডেড আছে নেকি ভয় লাগে দিয়ক নালাগে দিয়ক যাব হ'ব নাযাবা তাৰ পাছতে আমিও যিহেতু স্বামীৰ আমাৰ অস্থি বিসৰ্জন কাৰ্যসূচী আমাৰ একো নহ'লেই কাৰণ আমি তেওঁৰ অস্থিয়ে পোৱা নাছিলোঁ তথাপিতো মনতে আত্মাৰ শুদ্ধিৰ কাৰণে দুই এক মন্ত্ৰ পাঠ কৰি আমাৰ পূজাৰীদেৱৰ নিৰ্দেশ মতে আমি তেওঁক সেই অস্থি বিসৰ্জন দিয়া বুলি ভাবি অকণমান নিয়ম কৰিলোঁ ভাস্কৰী শুক্লপক্ষী অষ্টমমান তিথু জ্যোতিষ্মিন আটাইকু জ্যেষ্ঠপুণ্যী ঔপনিষী কাইচাপৰিষী উদ্দেশ্য অস্ম এইসকলৰ নাম ল'ব এনেকৈ পানী ওম জবা সংখ্যা সংখ্যা মহা সৰ্ব পাপধং এনেদৰে অৱশেষত আমাৰ অস্থি বিসৰ্জন কাৰ্যসূচী শেষ হ'ল আমি সকলোৱে ঘৰমুৱা হ'লোঁ